উজনিৰে ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনত। হেল্ল' গাইজ, ৱেলকাম টু ৰাস্তা ইউটিউব চেনেল। আমি আছোঁ আজি আপোনাৰ তেজপুৰ চলমৰা মেঘনা স্পৰ্টছ ষ্টেডিয়ামত। বহুত বেছি আন্ধাৰ হৈ আছে, সেইকাৰণে ধৰিব পৰা নাই। আজি আছে ডিব্ৰুগড়, যোৰহাট আৰু মাজুলী কেণ্ডিডেটৰ GDR ট্ৰিটমেণ্ট হয়। এইখিনি বহি আছে মেডিকেলৰ কাৰণে। এইখিনি ল'ৰা ৰানিং কৰিবলৈ নাপালে, কাৰণ ইহঁতৰ ডকুমেণ্টছত কিবা খেলি মেলি লাগিলে। চলমৰা মেঘনা স্পৰ্টছ ষ্টেডিয়ামত ইয়াতে ৰেলী হৈ আছে, বহুতে গম পায় চাগে। তাতে কালি আছিলে লখিমপুৰ আৰু আপোনাৰ কাৰ্বি আংলঙৰ, আজি আছিলে আপোনাৰ ডিব্ৰুগড়, মাজুলী আৰু যোৰহাট। আজি আছিলে আপোনাৰ জানুৱাৰী 21 তাৰিখ 2020 চনৰ। এয়া ৰামকেইটা চিঞৰিছে, সেইকাৰণে আমি কালি এয়া মেডিকেল হ'ল। মেডিকেলৰ ৰিপৰ্ট অহা নাই বাৰু, মেডিকেল হৈ গ'ল। ৰিপৰ্ট আহিব অলপমান পাছত, সেইকাৰণে এতিয়া অলপমান ৰখিব দিছে ইয়াতে। এইখিনি গোটেইখিনি পাছ কৰা হয়, ৰানিং পাছ কৰা। এইখনে হৈছে আপোনাৰ তেজপুৰৰ চলমৰা মেঘনা স্পৰ্টছ ষ্টেডিয়াম, চাই লওক। কালি আছিলে আমাৰ লখিমপুৰ আৰু কাৰ্বি আংলঙৰ ৰেলী। তাৰপৰা আমিকেইটা এয়া চিলেক্ট হ'লোঁ। এইখিনি মেডিকেল পাইছিলে, আজি গোটেইখিনি মেডিকেল পাইছিলে। মেডিকেল কৰাৰ পিছত আজি কিছুমানে ৰিমেডিকেল আছে। মোৰ ৰিমেডিকেল হ'ল, কাৰণ এই তুলসীডোখৰ থকাৰ কাৰণে ৰিমেডিকেল পালে। এইডোখৰ পালে এনে ৰিমেডিকেল কৰাই দিয়া। বহুতখিনি আছে আপোনাৰ ইয়াতে, চিলেক্ট আছে বহুতখিনি। पहिला भराइल तारे लखानु बानी यो फिट हो कौन सी देले तो दादा से উজনিৰে ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে উজনিৰে ৰেল খনি বুকু